হেল্ল' গাইজ, আজি আমি গৈ আছোঁ নামৰ অনুষ্ঠান কৰিব। যিহেতু আমাৰ এটা নামৰ দল আছে, তো আজি আছে আমাৰ অনুষ্ঠান। তো অনুষ্ঠানৰ বাবে আমি গোটেইখিনি ৰেডি হৈ ফালে টিফুত ধুনীয়াকৈ তেলখিনি ভৰাই লৈ আমি গৈ পালোঁ আমাৰ অনুষ্ঠান হোৱা ঠাইডোখৰত। আৰু অনুষ্ঠানত গৈ আমি ড্ৰেছ পাতিখিনি ধুনীয়াকৈ কৰি আমাৰ অনুষ্ঠান আৰম্ভ কৰিলোঁ। অনুষ্ঠান শেষ হোৱাৰ পাছত আমাক খাবলৈ দিলে খিচিৰি। খোৱা বোৱা কৰিয়ে অলপ জুই ফুৱাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদি ভাল লাগিছে লাইক এটা কৰি দিব।